Hey friends, welcome কৰিছো everything and Assamese rating নতুন ভিডিও লৈ আজি আমি ডিসকাস কৰিম কি হ'ব যদি পৃথিৱীৰ পৰা 5 সেকেন্ডৰ কাৰণে অক্সিজেন নাইকিয়া হৈ যায়। আপোনালোকে হয়তো ভাবিছে 5 সেকেন্ড হয়তো একো ডাঙৰ কথা নহয় কাৰণ প্ৰত্যেকজন ব্যক্তি 5 সেকেন্ডৰ কাৰণে হয়তো নিজৰ উশাহ বন্ধ কৰি ৰাখিব পাৰে আৰু এনে ক্ষেত্ৰত আমি 5 সেকেন্ড নিজৰ উশাহ বন্ধ কৰি ৰাখিম আৰু তাৰ পিছত আমাৰ জীৱন আকৌ আগৰ দৰে চলিবলৈ ল'ব। কিন্তু বন্ধুসকল মই অকল বায়ুমণ্ডলত থকা অক্সিজেনৰ কথা ক'বলৈ যোৱা নাই, মই কৈছোঁ অক্সিজেন এজ এন এলিমেণ্ট যদি পৃথিৱীখনৰ পৰা কমপ্লিটলি নাইকিয়া হৈ যায় তেতিয়া কি হ'ব। আহক গাইজ দেৰি নকৰাকৈ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। তো অক্সিজেন নাইকিয়া হোৱাৰ পিছতে প্ৰথম যিটো চেঞ্জ আমি দেখিবলৈ পাম সেইটো হ'ব আমাৰ মৰমৰ নীলা আকাশখন। হয়, আমি বাই বাই দিব লাগিব আমাৰ মৰমৰ নীলা আকাশখনক আৰু তাৰ জেগা ল'ব এখন ক'লা আকাশে, কাৰণ অক্সিজেন অবিহনে বায়ুমণ্ডলত বায়ুৰ পৰিমাণ কমি যাব আৰু কম বায়ুৱে বিচৰণ কৰিব কম পোহৰৰ ৰশ্মি আৰু সেইকাৰণে আমি আকাশখন বহু পৰিমাণে ক'লা দেখা পাম। অকল ক'লা আকাশেই নহয় গাইজ, ক'লা আকাশখনত থাকিব এটা অতি তীব্ৰ উজ্জ্বল সূৰ্য আৰু উজ্জ্বল সূৰ্যবোৰ অকল কবিতাতে ভাল লাগে গাইজ, কাৰণ এই সূৰ্যটোৱে দিব আমাক স্কিন বাৰ্ণৰ দৰে অতি ভয়ংকৰ ছালৰ অসুখ, কাৰণ অক্সিজেন অবিহনে বায়ুমণ্ডলত নাথাকিব অজন আৰু অজন অবিহনে আপোনালোকে জানেই আল্ট্ৰাভায়লেট ৰে'ৰ দৰে ভয়ংকৰ ৰশ্মিবোৰ আমাৰ বায়ুমণ্ডলৰ মাজেদি পৃথিৱীলৈ সোমাই আহিব আৰু জীৱ জগতৰ অতি বিস্তৰ ক্ষতি সাধন কৰিব। আপোনালোকে হয়তো ভাবিছে যে হয়, যদি বাহিৰত আমাক সূৰ্যই দিগদাৰ দিয়ে আমি ঘৰৰ ভিতৰত থাকিম, প্ৰব্লেম ছল্ভ। পিছে নহয় গাইজ, ঘৰ বনোৱা যিটো মেটেৰিয়েল যাক আমি কংক্ৰিট বুলি কওঁ, এই কংক্ৰিটৰ এটা আৰু ইটো অনুৰ মাজত সংযোগ স্থাপন কৰে অক্সিজেনে, আৰু অক্সিজেন অবিহনে পৃথিৱীত থকা প্ৰত্যেকটো ঘৰৰ হয়তো এনে অৱস্থা হ'ব। অকল ঘৰেই নহয় গাইজ, যিকোনো ধৰণৰ মেটেলৰো এই একে অৱস্থা হ'ব আৰু কিছু অক্সিজেন নাইকিয়া হোৱাৰ হয় 1-1.5 ছেকেণ্ডৰ পিছতেই সকলোবোৰ ঘৰ আৰু মেটেল ধূলিত পৰিণত হ'ব। পিছে আপোনালোকৰ হয়তো এইবোৰৰ প্ৰতি গুৰুত্ব দিবলৈ সময় নাথাকিব, কাৰণ অক্সিজেন নাইকিয়া হোৱাৰ লগে লগে যি প্ৰেছাৰ ডিফাৰেঞ্চৰ সৃষ্টি হ'ব, সেই প্ৰেছাৰ ডিফাৰেঞ্চৰ বাবে প্ৰত্যেকজন পৃথিৱীৰ মানুহৰ কাণৰ পৰ্দা ফাটি যাব। হয়, যিসকল লোকে এয়াৰপ্লেনত ট্ৰেভেল কৰিছে তেওঁলোকে হয়তো অনুভৱ কৰে যে প্লেন টেক অফ হোৱাৰ পিছত তেওঁলোকৰ কাণত অতি বিষ হয়। এই বিহু প্ৰেছাৰ ডিফাৰেঞ্চৰ কাৰণে ক্ৰিয়েট হয়, কিন্তু অক্সিজেন কমপ্লিটলি নাইকিয়া হৈ গ'লে যিটো প্ৰেছাৰ ডিফাৰেঞ্চ ক্ৰিয়েট হ'ব সেই প্ৰেছাৰ ডিফাৰেঞ্চটো অতি ডাঙৰ হ'ব আৰু সেইবাবে মষ্ট প্ৰবেবলি মানুহৰ কাণৰ পৰ্দাবোৰ ফাটি যাব আৰু 7 বিলিয়ন মানুহৰ কাণৰ পৰ্দা একেলগে ফটাটো অতি ভয়ংকৰ কথা গাইজ। তাৰপিছত যিটো আমি ছিগনিফিকেণ্ট চেঞ্জ দেখা পাম সেইটো হ'ব আমাৰ চাৰিওফালে থকা যিকোনো ধৰণৰ জুই নাইকিয়া হৈ যাব, অৰ্থাৎ এখন জুইবিহীন পৃথিৱী। আৰু এনে হ'লে আমাৰ চাৰিওফালে থকা যিকোনো ধৰণৰ যান বাহন, যিকোনো ধৰণৰ মেচিন সকলো বন্ধ হৈ পৰিব, কাৰণ ইন্ধন নপোৰাকৈ কোনো ধৰণৰ মেচিন চলিব নোৱাৰে আৰু সেইবাবেই আমি চলাই থকা গাড়ী মটৰ সকলোবোৰ বন্ধ হৈ পৰিব। এইটো হোৱাৰ কাৰণে আমাৰ মাটিত থকা মানুহসকলৰ হয়তো বিশেষ একো প্ৰব্লেম নহ'ব, কিন্তু যিসকল লোক প্লেনত মুভ কৰি আছিলে সেইসকল লোকৰ বাবে হৈ পৰিব অতি ভয়ংকৰ যাতনা, কাৰণ প্লেন বন্ধ হৈ পৰাৰ লগে লগে সকলোবোৰ প্লেনৰ যাত্ৰী তললৈ নামি আহিব আৰু অতি ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ চান্স থাকিব, কাৰণ প্ৰত্যেক ঘণ্টাত পৃথিৱীত কমেও 1000খন প্লেনে টেক অফ কৰে আৰু এই সকলোবোৰ প্লেন যদি মাটিলৈ নামি আহে পেছেঞ্জাৰৰ লগতে পৃথিৱীত থকা মানুহৰ প্ৰতি অতি ভয়ৰ কাৰণ হৈ পৰিব। পিছে মাটিলে পৰি আহিলে বুলি কওঁতে মনত পৰিলে হয়তো প্লেন মাটিলে পৰি আহিবলৈ মাটিয়ে নাথাকিব, কাৰণ পৃথিৱীৰ খোলাটোৰ 40% অক্সিজেনৰ দ্বাৰা গঠিত আৰু এই অক্সিজেন নাইকিয়া হোৱাৰ লগে লগে পৃথিৱীৰ খোলাটো পৃথিৱীৰ কেন্দ্ৰৰ ফালে খহি পৰিবলৈ আৰম্ভ কৰিব। প্ৰবলি মই এইটো আৰম্ভণিতে ক'ব লাগিছিল, বাৰু যিয়েই নহওক। এনে হ'লে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি, পৃথিৱীৰ প্ৰত্যেকটো বস্তু, আমাৰ পৃথিৱীৰ ছাৰ্ফেচত থকা প্ৰত্যেকটো বস্তু পৃথিৱীৰ কেন্দ্ৰৰ ফালে খহি পৰিব আৰু সেই অন্ত অতি ভয়ংকৰ হ'ব। পিছে চিন্তা নকৰিব গাইজ, এই অন্ত দেখিবলৈ আপুনি জীয়াই নাথাকিব, কাৰণ আপোনাৰ বডিৰ 70% পানীৰে বনোৱা আৰু পানীত 1/3 অক্সিজেন থাকে আৰু সেই অক্সিজেন নাইকিয়া হোৱাৰ লগে লগে হাইড্ৰজেন গেছলৈ ৰূপান্তৰিত হ'ব। তো মোষ্ট প্ৰবেবলি পৃথিৱীৰ অন্ত দেখাৰ আগতে আপুনি গেছলৈ ৰূপান্তৰিত হৈ যাব।
নট অনলি আপুনি পৃথিৱীত থকা সমগ্ৰ সাগৰ মহাসাগৰৰ পানীও শুকাই পেলাই হাইড্ৰজেন গেছলৈ ৰূপান্তৰিত হৈ যাব আৰু সেয়াই হ'ব আমাৰ পৃথিৱীৰ অন্ত পিছে গাইজ ভয় নকৰিব কাৰণ 5 ছেকেণ্ড 1 ছেকেণ্ড 1.5 ছেকেণ্ড ইভেন ফৰ এ নেনো ছেকেণ্ড আমাৰ মাজৰ পৰা কেতিয়াও অক্সিজেন ভাই আঁতৰি নাযায় এইটো এটা হাইপথেটিকেল ভিডিঅ' আছিল আশা কৰোঁ আপোনালোকৰ ভাল লাগিল যদি আগলৈ এনেকুৱা ধৰণৰ ক্ৰেজি প্ৰশ্নৰ উত্তৰ আপোনালোকে জানিবলৈ বিচাৰে বা ক্ৰেজি প্ৰশ্নৰ এক্সপ্লেনেশ্যন আপোনালোকে বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব যে এই ভিডিঅ'টো কেনেকুৱা লাগিল আৰু যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব নেক্সট কোনটো ক্ৰেজি প্ৰশ্নৰ বিশ্লেষণ মই ইয়াত কৰিব লাগে ধন্যবাদ আজিলৈ ইমানেই বাই বাই